আপুনি কি কয় ৰাস্তাটোৰ বিষয়ে? ৰাস্তাৰ বিষয়ে কি কথা ক'ম, আজি মই নিজে দুখত আছোঁ। আমাৰ ল'ৰা ছোৱালীকেইটা স্কুলত গৈ, কোনোবা প্ৰাইভেট স্কুল গৈ, কোনোবা হেমপুই লক্ষ্মীমেন স্কুলত গৈ দুখ হৈ আছে, কষ্ট হৈ আছে। আজি আমি আমাৰ বস্তুত চব খেতি বাড়ি কৰা মানুহ, সিহঁতি আজি একটা খেতিৰ কাৰণে একটা শাক চব্জি বিক্ৰী কৰিবলৈ ৰাস্তাত ওলাব নোৱাৰে। প্ৰথম 2 দিন আগত মই দেখিছোঁ মোৰ ঘৰ আগতে একটা অটো পাল্টি হৈ গ'ল পটল চব্জি লৈ পেলাই। এইটোৱে দুখ, মানে ৰাস্তাটো হ'ব লাগে। আমাৰ ডাঙৰীয়া হিমন্ত মামাক এইটোৱে মই জনাম। ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, কাউন্সিলৰ যিটো EM আছে আমাৰ ছাৰ EM CM ছাৰকে ক'ম, তুলিয়াম ৰং ছাৰ, আমাৰ MSc আছে সূৰ্য ৰংমৰ ছাৰ, এইটো জনাম কি অকল মোৰ নহয়, গোটেই বস্তিৰ কাৰণে সহায় কৰি দিয়ক, কমচে কম একটা ৰাস্তাটো বনাই দিয়ক, এইটোৱে মই জনাম। আমাৰ ৰামৰম্পি ৰাস্তাটো বেয়া, পানী বোকা বেৰাব নোৱাৰা হৈ যায়, ডেলিভাৰী টেষ্ট ল'ব নোৱাৰা হৈ যায়, কেলে বাচ্চা স্কুল যাব আহিব ইমান দিগদাৰ হৈ যায়। সেইটো কাৰণে আমি আজি মাষ্টাৰ নাহে, ৰাস্তা বোকা, ধান লগোৱা নিচিনা হৈ যায় ৰাস্তাটো। সেইটো কাৰণে আজি আমি ইয়াতে জমা হৈছোঁ। ৰাস্তা বনাই আছোঁ। চৰকাৰক কি ক'ব বিচাৰিছে? চৰকাৰে ৰাস্তা বনাই দিব লাগিব আৰু এইটোতো বনাবই লাগিব ৰাস্তা। কেনে আমাৰ ৰামৰম্পি বস্তিত আজি ইমান দিন হৈ গ'ল, ইমান সাল হৈ গ'ল। ৰামৰম্পি সমষ্টিটো কি পৰে? সমষ্টিটো বৰজান সমষ্টি ন? আচ্ছা, কি হৈছে আপোনালোকৰ? আমাৰ ছাৰ মেইন অসুবিধাটো হৈছে ৰাস্তাৰ আমাৰ যিহে আপুনি দেখি পাইছে এতিয়া আমাৰ ৰাস্তাৰ বহুত অসুবিধা। কিবা এটা মানে যেনেবাকে চলি আছে এতিয়া বৰ্তমান, যেনেবাকে দুখ কষ্ট কৰি আমি চলাই আছোঁ, আমাৰ অকস্মাত কিবা এটা বেমাৰী যদি হৈ যায়, আমাৰ এটা এম্বুলেঞ্চ মাতিলে নাহে। আৰু হাইৱেৰ পৰা আমাৰ এইটো ৰাস্তাটো 3-3.5 কিলোমিটাৰ দূৰ আছে। ইয়াৰ পৰা আমি মানুহ কিন্তু কান্ধত নহ'লে কিবা এটা ব্যৱস্থা আমি নিজে কৰি উঠাই লৈ যাব লাগে 3-3.5 কিলোমিটাৰ, তাৰপিছতে আমি এম্বুলেঞ্চৰ সুবিধা পাওঁ। প্লাছ আমাৰ ইয়াতে ৰামৰম্পি LP স্কুল আছে, 9 বাজি স্কুল লাগে, ছাৰহঁতে 9টাত আহে, আমি সদায় দেখা পাওঁ। কিন্তু আধা ৰাস্তাত গাড়ী বা বাইক যিহঁতে আহে, সিহঁতে বাইকত আহে, বাইকটো এৰি থৈ খোজকাঢ়ি আহে, 10টা 10:30লৈকে স্কুল আহি পায়। আমাৰ ৰাস্তা এনেকৈ হোৱাৰ কাৰণে, ৰাস্তাৰ এনেকুৱা অৱস্থা বেয়া, আমি নিজেও যাব নোৱাৰোঁ। কিবা এটা দুখ অসুবিধা হ'লে আমি কেতিয়াও যাব নোৱাৰোঁ। আচ্ছা, আপোনালোকৰ এই গাঁও কিমান ৰাইজ আছে? আমাৰ ইয়াতে ৰাইজ ক'ব গ'লে আমাৰ ৰাইজটো গন্তি কৰিব নোৱাৰিম, কিন্তু 50-70 ঘৰ নিচিনা আছে আমাৰ ইয়াতে, 70 ঘৰ আছে। কিমান বছৰৰ পৰা আপোনালোকে ইয়াত বসবাস কৰি আছে? আমাৰ ইয়াত বসবাস কৰাটো 97-96ৰ পৰা আছোঁ আমি। ৰাস্তা বাহিৰে আপোনালোকে বেলেগ কিবা? বেলেগ আমাৰ পানীৰ সুবিধা নাই, কুঁৱাৰ নাই, পানী নাই খাবলৈ, এই দুটাটো আমাৰ ইম্পৰ্টেণ্ট। আৰু ৰাস্তা আৰু পানীৰ মেইন অসুবিধা হৈছে ছাৰ এতিয়া বৰ্তমান। এই দুটা বহুত ইম্পৰ্টেণ্ট। ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, হয়। যিহেতু আমাৰ বৰজানৰ এটা EM বুলি কাৰ্যৰংফা, তেখেতক আপুনি কি অনুৰোধ কৰিব? বহুতবাৰ অনুৰোধ আমি কৰিছোঁ ছাৰক, হাত জোৰ কৰি কিনে আমি কৈ আছোঁ, আমাৰ এইটো সুবিধাটো যদি কৰি দিয়ে তেখেতৰ বহুত বহুত ধন্যবাদ। আমি বহুত দিনৰ পৰা ভুক্তভোগী হৈ কিনি আছোঁ, আমি একো সা সুবিধা পোৱা নাই, না পানীৰ আছে না ৰাস্তাৰ আছে, একো আমি সুবিধা পোৱা নাই আজিলৈকে। আৰু বহুতবাৰ আমি ছাৰক এপ্লিকেশ্যনো দিয়া হৈছে, কিন্তু আমাৰ একো সুবিধা কৰি দিয়া নাই তেখেতে। ক'বলৈতো বহুত আছিলে, কিন্তু একটা আমাৰ আফচোচ আছে আমাৰ বস্তিত। আজি চাওক, আমাৰ বস্তিটো ক'বলৈ গ'লে আজাদিৰ আগৰ পৰা হয় এইটো বস্তিটো। আৰু এতিয়া আপোনালোকে চাইছে হ'বলা, আজাদিৰ পিছত আজি প্ৰায় 70-80 বছৰ পিছত মিডিয়া অহাটো আজি প্ৰথম দিন ছাৰ। এইটো কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াত নাই কমেও 70-80 ঘৰ মানুহ আছোঁ আগৰে পৰা, জন্ম আমাৰ ইয়াতে হয়, ভোট বি দিছোঁ চৰকাৰক। আগৰ চৰকাৰটো কিবা বেয়া হৈছে, আমাক ৰাস্তা নাই, স্কুল নাই, হেন নাই বুলি ন, ভাল চৰকাৰক দিলোঁ। এতিয়া আমাৰ MLA ছাৰ নুমল মমিন ছাৰ ন, আমাৰ ইয়াৰ MLAটো আজিলৈকে আমাৰ বস্তিটো এদিনো অহা নাই। দুখ লগা কথা না। আচ্ছা, তেখেত নাহিলেবিতো এনেতো
মিডিয়াবিলাকত আমি তেখেতৰ লেকচাৰ শুনে যে মই ৰাস্তা লাইন ৰোড লাইনৰ পৰা 5 কিলোমিটাৰ ভিতৰলৈকে ৰাস্তাটো পিচ ৰোড হৈ যাইছে বুলি লেকচাৰ মাৰা আমি কেতিয়াবা শুনি পাই। কিন্তু এতিয়া আপোনালোকে চাইছে না আহি কিনে আমাৰ এইটো কিবা খটখটি ৰোড পৰা ইয়াত 3 কিলোমিটাৰ হ'ব। চাইছেতো ৰাস্তাটো ন। এতিয়াতো অলপ ৰাস্তা আজিতো অলপ শুকান দিন আছে না। যেতিয়া এজাক বৰষুণ আহিলে আপোনালোকে আধা ৰাস্তাৰ পৰা ৰিটাৰ্ণ ঘূৰি যোৱা অৱস্থা আছে ছাৰ। আৰু 1 নম্বৰ কথা, আমাৰ ইয়াত স্কুল আছে, স্কুলৰ ছাৰবিলাকৰ কোৱাৰ্টাৰ নাই, বাহিৰৰ পৰা অহা যোৱা। এজাক যদি ইয়াত যদি বৰষুণ আহি যায়, ছাৰবিলাকে এসপ্তাহলৈকে এবচেণ্ট হৈ যায় স্কুলটো। উপায় নাই, আমাৰ ইয়াত ছাৰক বিতো আমি দোষ দিব নোৱাৰিম, ৰাস্তাই নাইতো, কি কৰিম। আৰু সমস্যাটো বহুত ভিতৰৰ সমস্যা আছে ছাৰ। ইয়াত অকল ইলেকশ্যনৰ সময়তে ইয়াত না ইটো দিম সিটো দিম, ইলেকশ্যন খতম, চব খতম। আজিলৈকে আপুনি সোধক, আমাৰ এইটো বস্তি ৰাইজ আছে 150 ইয়াত হিচাপ কৰিলে 150 ঘৰ হ'ব নেকি, নুমল মবিনক চিনিয়ে নাপায়। হয়, আমি তেখেতকে ভোট দিছোঁ, আমি অপেনে কৈছে আমি, হয় নে নহয় কওকচোন। যোনটো MLA আশাত আমি ন, কংগ্ৰেছৰ MLA হ'ল বুলি আমি নুমল মমিন ছাৰক আমি দিলোঁ ভোট। বিজেপি 5 বছৰ বিজেপিক ভোট দিলোঁ, 5 বছৰটো গ'ল, ছেকেণ্ড বছৰো এতিয়া আধা হ'বলৈ হ'ল। নুমল মমিন ছাৰক মই এইটোৱে সুধিবলৈ আছে, ছাৰ আপুনি এনেতো ছাৰ মিডিয়াতটো লেকচাৰ মাৰা আমি শুনিছে ছাৰ, কিন্তু আমি এই আমনিৰম্পি বস্তিত আপুনি একবাৰ আহিছে জানো? যে নহওক ছাৰ, আমি আপোনাৰে মানুহ হয়, বিজেপিৰে মানুহ হয়। আমি যিমান ইয়াত আমি ৰাইজ আছোঁ, গাঁৱলীয়া মানুহ, আমাৰ লিখা পঢ়া ইমান নাই, ক'বলৈ আমাৰ ইমানে নাই। কিন্তু এই চব আমি ছাৰ এটা দুখৰ কথাই কৈছে। আপোনাৰ ওচৰত আমাৰ ৰাইজৰ হৈ কিনে অন্তিম অনুৰোধ আছে,